প্ৰথমে মই মিনাক্ষী আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ মই পাটিচাপ্টাৰ ৰেচিপি। এই ৰেচিপিটো বনাবৰ কাৰণে আপোনালোকে যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়ি ল'ব, শুকান পিঠাগুড়িও ল'ব পাৰে। মই কেঁচা পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ, তাতে মই আধা কাপমান ময়দা ব্যৱহাৰ কৰিছোঁ আৰু 1 চামুচ চেনি আৰু অকণমান নিমখ। এই গোটেইখিনি আপোনালোকে ভালদৰে মিহলাই দিব। তাৰপিছতে সেই একে কাপৰ জোখেৰে আপোনালোকে পানী লৈ ল'ব আৰু অলপ অলপকৈ মিহলাই যাব। একেবাৰতে পানীখিনি দি নিদিব, নহ'লে আকৌ বেছি হৈ যাব পাৰে পানী, সেইবাবে অলপ অলপকৈ আপোনালোকে এনেকৈ পেষ্টটো বনাই ল'ব। পেষ্টটোৰ বাবে মোক 1 কাপ পানীৰ প্ৰয়োজন হৈছিলে। কেঁচা পিঠাগুড়ি হ'লে ইমান পানীৰ প্ৰয়োজন নহয়, যদি আপোনালোকে ৰ'দত শুকুৱাই থোৱা হয় তেতিয়া পানী অলপ বেছি প্ৰয়োজন হয়। এতিয়া গোটেইখিনি মিলোৱাৰ পাছতে আপোনালোকে 10-15 মিনিট ঢাকি থৈ দিব। সেই সময়খিনিতে মই পিঠাৰ বাবে পুৰ অলপ বনাম আৰু পুৰ বনাবৰ কাৰণে মই লৈছোঁ ৰুকি থোৱা নাৰিকল, এবাটিতকৈ অলপমান কম। তাৰ পাছতে ইয়াতে মই আধা কাপমান চেনি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চেনিটো মিক্সিত পিচি ল'ব পাৰিব, মই গোটা চেনিয়ে দিছোঁ। এইদৰে আপোনালোকে ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। অলপ ৰঙচুৱা হৈ আহোঁতে আপোনালোকে ইয়াতে গাখীৰ ব্যৱহাৰ কৰিব। মই ইয়াতে আধা কাপমান গাখীৰো ব্যৱহাৰ কৰিছোঁ। গাখীৰ ব্যৱহাৰ কৰিলে মানে খাবলৈ বহুত সোৱাদ হয়, সেইবাবে গাখীৰো প্ৰয়োজন হয়। আৰু যদিহে আপোনালোকে চেনিৰ সলনি গুড় দিয়ে, তেতিয়াহ'লে যেতিয়া আমি পিঠাৰ ওপৰত পুৰখিনি দিম তেতিয়া মানে সুবিধা বহুত হয়, কালাৰো ধুনীয়া হয়। কিন্তু মই গুড় বেয়া পাওঁ যিহেতু, সেইবাবে মই চেনিয়ে ব্যৱহাৰ কৰিছোঁ। আনফালে মই টাৱাখন গৰম কৰিছোঁ আৰু ইয়াতে আপোনালোকে ঘি নাইবা তেল ব্যৱহাৰ কৰিব পাৰে। অকণমান এনেদৰে লগাই দিব, বেছি লগাব নালাগে, অলপমান এনেকৈ লগাই ল'ব আৰু কাপোৰ এখনেৰে মুচি দিব, কাৰণ লাগি থাকিলে মানে উঠাবলৈ দিগদাৰ হয়। তাৰপিছতে আপোনালোকে পেষ্টটো এনেকৈ হেতা এখনেৰে দিব। তাৰপিছত লাহে লাহে এনেকৈ আপোনালোকে হেতাখনেৰে ঘূৰাই দিব। অলপ গোল কৰিলে মানে পিঠাৰ শ্বেপটো দেখিবলৈ ধুনীয়া হয়, সেইবাবে মই এনেদৰে গোল কৰিছোঁ। অলপমান গৰম হৈ যোৱাৰ পাছতে আপোনালোকে পুৰ দিব। ইয়াতে তিল পিঠাত আমি যেনেকৈ পুৰ ব্যৱহাৰ কৰোঁ, সেইদৰে আপোনালোকে এনেকৈ ছাইডত দিব। ছাইডত দিলে মানে ভাজ কৰিবলৈ সুবিধা হয়, সেইবাবে মাজত দিলে মানে অলপমান অসুবিধা হয়। তাৰপিছতে আপোনালোকে হেতা এখনেৰে বা চামুচ এখনেৰে পিঠাবিধ ওলোটাই দিব আৰু লাহে লাহে আপোনালোকে হাতখনেৰে এনেকৈ ওলোটাই যাব পাৰিব। আমি যেনেকৈ তিল পিঠা বনাওঁ সেই একে ধৰণৰ পদ্ধতিৰে আপোনালোকে এই পিঠাবিধো বনাব পাৰে। এই পিঠাবিধ বনাবৰ কাৰণে এটা এটা পিঠা মাত্ৰ 30 ছেকেণ্ড মানে লাগে, বেছি সময়ৰ প্ৰয়োজন নহয়। আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ ৰ'ল হৈ গৈছে আৰু ইটো ছাইডো এনেকৈ আপোনালোকে ওলোটাই দিব। তাৰ পাছতে আপোনালোকে উঠাই দিব পাৰে। এতিয়া একে পদ্ধতিৰে আনকেইটা পিঠাও বনাম। কৰিব যে এটা এটা পিঠা বনাওঁতে আপোনালোকে পেষ্টটো আকৌ এবাৰ গুলি ল'ব হেতাখনেৰে, তাৰপিছতহে পেষ্টটো দিব। আৰু প্ৰত্যেকবাৰতে আপোনালোকে তেল বা ঘি ব্যৱহাৰ কৰিব নালাগে, এনেকৈ দিলে হৈ গ'ল। প্ৰথমবাৰ অকণমান লগালে হ'ল। এতিয়া মই আপোনালোকক দ্বিতীয়টি পিঠাও দেখুৱাইছোঁ। কেতিয়াবা আপোনালোকে এই পিঠাবিধ বনাই খাই চাব, গৰমে গৰমে খাই বহুত ভাল লাগে। ঠাণ্ডা হ'লে ইমান ভাল নালাগে, কিন্তু গৰমে গৰমে খাবলৈ বহুত ভাল হয়। বিশেষকৈ ল'ৰা ছোৱালীয়ে বহুত ভাল পায় এই পিঠাবিধ। আৰু কেতিয়াবা ঘৰত আলহী আহিলেও একো নাথাকিলে এই পিঠাবিধ বনাই মেলি খুৱাব পাৰে। পিঠাখিনি গোটেইখিনি বনাই হৈ গ'ল। এতিয়া মই আপোনালোকক এটা পিঠা কাটি মেলি দেখুৱাইছোঁ। কিমান কোমল আপোনালোকে দেখিছে, আৰু এয়া চাওক ভিতৰৰ পুৰখিনিও ধুনীয়াকৈ জিলিকি উঠিছে। মোৰ পাটিচাপ্টাৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু আপোনালোকে এনেদৰে কেতিয়াবা বনাই মেলি খাই চাব। আন এটি ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ।